নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুত এটা গুৰুত্বপূৰ্ণ মই বিষয় লৈ আহিছোঁ, যিটো তোমালোকে জনাটো যথেষ্ট গুৰুত্বপূৰ্ণ। অহাকালি যি নগাঁৱত যি ইণ্টাৰভিউ আৰম্ভ হৈছিলে, সেই ইণ্টাৰভিউত বহুত ছোৱালী ৰিজেক্ট হৈছিলে। আৰু ইয়াৰ ৰিজেক্ট হোৱাৰ মেইন কাৰণটোৱে আছিলে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু যাৰ কাৰণে তেওঁলোক ৰিজেক্ট হৈ ওলাই আহিবলগীয়া হৈছিলে, আৰু তেওঁলোকে যাৰ কাৰণে মনত অলপ কষ্টও পাইছিলে। সেইকাৰণে মই তোমালোকৰ যাতে এনেকুৱা ধৰণৰ ভুল নহয়, মই সেইকাৰণে তোমালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ, আৰু তোমালোকে যাতে এইখিনি ভুল নকৰা তাৰ বাবে তোমালোকে ভিডিঅ'টো চাই থকা। কালি ডকুমেণ্ট ভেৰিফিকেশ্যনত বৰ বিশেষ তেনেকুৱা প্ৰব্লেম নহয়, কিন্তু এটা বস্তুত যথেষ্ট খেলি মেলি পালে, সেইটো হৈছে ডেট অফ বাৰ্থ। তোমাৰ ডেট অফ বাৰ্থত তোমালোকে বহুত খেলি মেলি পালে তেওঁলোকে, আৰু যাৰ কাৰণে বহুতকে ৰিজেক্ট কৰি দিছে, যিটো এইবাৰ বহুত ষ্ট্ৰিক্ট কৰিছে। তো মই তোমালোকক স্ক্ৰীণত দেখাই আছোঁ যে ইয়াত তোমালোকে ধৰি লওক ডেট অফ বাৰ্থটো দেখিছা 16/9/2000, 16 ছেপ্টেম্বৰ তাৰিখে জন্ম হৈছিলে। কিন্তু তোমালোকক মই আকৌ নেক্সট এখন যিখন ডকুমেণ্ট দেখুৱাইছোঁ, সেইখনত তোমালোকক মই যিটো গোল কৰি দিছোঁ, তাত তোমালোকে ডেট অফ বাৰ্থটো আছে 31/8/2000। তোমালোকৰ ইয়াত দেখিছানে, সেই এডমিট কাৰ্ডৰ যিটো ডেট অফ বাৰ্থ আৰু বাৰ্থ চাৰ্টিফিকেটৰ যিটো ডেট অফ বাৰ্থ, সেই দুইটা মিলা নাই চ' এই এনেকুৱা নিমিলাৰ কাৰণে তেওঁলোকে কি কৰি দিয়ে, তেওঁলোকে ৰিজেক্ট কৰিবলৈ সুবিধা পায়, আৰু যাৰ কাৰণে তেওঁলোকে ৰিজেক্ট কৰি দিয়ে। তো তোমালোকে তাৰ কাৰণে কি কৰিব লাগিব, তোমালোকে এনেকুৱা এটা কৰিবা যাতে তোমালোকে এডমিটখন কিন্তু মাষ্ট বি, তোমালোকে মেট্ৰিকৰ এডমিটখন তোমালোকে মাষ্ট বি নিবই লাগিব। আৰু কিন্তু তোমালোকে এটা কাম কৰিবা, তোমালোকে এই ডেট অফ বাৰ্থৰ প্ৰব্লেমটো চল্ভ কৰি তোমালোকে খালি যিখন ডেট তোমালোকে ইয়াত দেখিছা, যিটো আধাৰ কাৰ্ডত তোমালোকৰ মোৰ এডমিট আৰু আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থটো ছেইম আছে, আৰু সেইকাৰণে তোমালোকে এনেকুৱা ধৰণৰ কেইটামান ডকুমেণ্ট লৈ যাব, যাতে তাত দুইটা বস্তু তোমালোকৰ যিটো ডেট অফ বাৰ্থ, সেই ডেট অফ বাৰ্থ আৰু যাতে দুইখনতে ছেইম থাকে, আৰু তোমালোকে তেনেকুৱা ধৰণৰ দুটা ডকুমেণ্টছ লৈ যাবা। বাকীখিনি তোমালোকে নিবই লাগিব, সেইটোত মই তোমালোকক কোৱা নাই নিনিবা বুলি। তোমালোকে এই বস্তুখিনি লৈ যাবা, যাতে তেওঁলোকে কোনো ধৰণৰ তোমালোকক ৰিজেক্ট কৰাৰ সুবিধাই তোমালোকে যাতে নিদিয়া। আৰু তোমালোকৰ যদি এই ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে, তেন্তে তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকে বিষয়টোৰ বিষয়ে অৱগত হ'ব পাৰে। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, আৰু মোৰ এনেকুৱা আপডেটবোৰ পাই থাকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ, থেংকছ ফৰ ৱাটছিং।